बाक्सानि बरपेटायाव मोनसे सोमोनांथाव जाथाय शनिबारनिफ्राय गोमानानै थानाय सुबुंनि सि सेन्डेल बिखि दैमानि सेराव मोनदों। बाक्सानि बरपेटानि गिरिश दास मुंनि सासे लाइमोनखौ बिखि दैमायाव गोमानायनि सन्देह खालामदों। दैमा सेराव सुबुंनि सि आरो सेन्डेल मोननायनि उनावबो हाहाकार थासारि सोमजिदों नखराव। थांनाय शनिबारनिफ्रायनो गोमानानै दंमोन लाबदांगुरि आउटपस्टनि बेन्दोंआव थानाय बरपेटा हाथिदल ब्लकनि 27 बोसोर बैसोनि लाइमोन गिरिश दासआ। नखरनि सुबुङा फारफ्रोमथिंबो खुरखाव खुरसि नागिरब्लाबो लाइमोननि जेबो उदिस मोनैयाव जायगानिनो लाबदांगुरि आउटपस्टआव खौरां हरो। नाथाय दिनै फुङाव हरखाब खाथिनिनो बेखि दैमानि रुगुङाव मोननाय सि सेन्डेल मोननायखौ गोमानाय लाइमोननि होनानै नखरनि सुबुङा सिनायनायनि उनावसो हाहाकार सोमजियो। बेनि उनावसो थासारिखौ बुजिनो थाखाय जाथाय जानाय जायगायाव थाङो बरपेटा रड पुलिसा। আমার মানে গিরিশ দাদা আমার দাদা হয় মানে শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। মানে তেতিয়া আমি থানাত খবৰ দিলোঁ। থানাত খবৰ দিয়াৰ পাছত দাদা এটা মানে ইফালে আহিছিলে, মানে চলাটো দেখা পালে। চলাটো দেখা পালে মোক খবৰ দিলে। পাছত আমি দুজন আহিলোঁ। তাৰ চলাখানো হয়, মানে চেণ্ডেল এযোৰা আছে, চেণ্ডেল যোৰা হয়। মানে শনিবাৰে সন্ধিয়া মানে বিয়া আছিলে আমাৰ গাঁৱত। বিয়াত মানে ভাত চাত দিলে। পাছত 8টা চাৰে 8টামান বজাৰ পৰা মানে মানুহজন নাই। তাহাঁত আমি বিচাৰিলোঁ ভাবিলোঁ কি আছে কিজান গাঁৱৰ ওচৰতে, সন্ধিয়া বিচৰা নহ'ল। তাহাঁত কালিৰ দিনটো গ'ল। আজি ৰাতিপুৱা হ'ল। ৰাতিপুৱাৰ পাছত আমি ইয়াতে আহিলোঁ, মানে ইয়াতে পায়াৰ ওচৰত মানে চলাখান আৰু তাৰ চেণ্ডেলযোৰা আছে আৰু দেখা পালোঁ। সেনেকৈ বয়স 27-28 মান হৈছে, বিয়া কৰা নাই। হয়, ৰাজধানী আৰক্ষীত গৈছিলোঁ। তাৰপিছত ক'লে যে এইখিনি বৰপেটা পৰে বোলে, সেইকাৰণে মানে বৰপেটা ৰোড গ'ল আৰু এতিয়া বৰপেটাৰ পৰা মানে পুলিচ আহি আছে। মানে আমি ভাবিলোঁ কি 24 ঘণ্টা যেতিয়া হোৱা নাই, সেইটো কাৰণে মানে পুলিচক জনা নাছিলোঁ। আজি 24 ঘণ্টা হৈ গ'ল, সেইটো কাৰণে পুলিচক জনোৱা হ'ল আৰু খবৰ দিছিলোঁ। কালি সন্ধিয়া মানে খবৰ দিয়া হৈছিল নেকি, মানে নিৰুদ্দেশ হৈ আছে, মানে কি দেখা পোৱা নাই আৰু মানে ক'ত গিছে কি কৰিছে আমি মানে একো গমেই পোৱা নাই। মানে আমি বিচাৰ খাচাৰ কৰি আছোঁ, কিন্তু আমি বৰ্তমানলৈকে মানে কোনো মানে খা খবৰ মানে পোৱা নাছিলোঁ। মানে আজি মানে ৰাতিপুৱা দমনিঘাটত দাদা আহিছিলে। আহি মানে পায়াৰ ওপৰত মানে ৰ'ডৰ ওপৰত এখন মানে চলা দেখা পোৱাৰ পিছত মানে কি আমাক ফোন কৰি মাতিল দাদাই, দে চলাখান হয় না নহয়, মানে কি মানে আহকচোন চাবা। আহিলোঁ আমি। আহি কিনে আমি চেণ্ডেলযোৰা চলাখান দেখিলোঁ, কিন্তু হয় চলা চেণ্ডেলযোৰা হয় দাদাৰে হয় আমাৰ। কিন্তু আমি তাৰমানে পাছত আৰু ভাবিলোঁ মানে কি তে চলা চেণ্ডেল এতিয়া আছে যেন, মানুহটো মানে বেলেগত যোৱা নাই, মানে ইয়াতেই কিবা এটা কৰিছে বোলে, মানে এটা মানে কি আমাৰ ভাৱ হৈছে আৰু মানে কি ইয়াতেই মানে কিবা এটা কৰিছে এইখিনিয়ে আৰু মানে আমি মানে বেলেগ আৰু মানে একো হেৰি কোৱাই নাই আৰু আৰক্ষীক মানে আমি কালি সন্ধিয়া টাইমত একবাৰ মানে আমি আমাৰ ভিডিঅ' পাৰ্টিৰ তাৰ মামাক আমি মানে কি ফোন কৰি খবৰ দিবা ক'লোঁ, আৰক্ষীক একবাৰ মানে জনাই থোৱাটো ভাল হ'ব, মানে পিছত যেন মানে আমাৰ মানে বিপদ নহয়, মানে আগতীয়াকৈ একবাৰ মানে কি খবৰ দিয়াটো ভাল হ'ব। মানে সেইকাৰণে আমি মানে একবাৰ জনাই থৈছিলোঁ। জনাই থোৱাৰ পিছত আমি যদি বা ৰাতিৰ ভিতৰত আহিও যাব পাৰে, মানুহটো আহি গ'লে যেন আমি আৰু ফোন কৰি মানে জনাই দিব পাৰোঁ, সেইটো মানে আমি কৈছিলোঁ আৰু তাৰপিছত আজি ৰাতিপুৱা তাতে গ'ল, মানে এজাহাৰ দিম বুলি মানে আমাৰ দেউতাহঁত গৈছে, আমাৰ দাদা খুৰাহঁত কাৰোবাখিনি গৈছে, যাই কিনে তাতে এজাহাৰখন ন'ল। তাতে এতিয়া আৰু তাহোন কৈছে কি বৰপেটা ৰোড যাব লাগিব, তাৰমানে এইখিনিকে নট পিটিছি না কি বুলি ক'ল। তাৰপিছত মানে ক'ল না বৰপেটা ৰোড যাওক। এইবাৰ বৰপেটা নাই, দাদাই মানে এনে বেলেগ মানে গাঁৱতে কাম কৰি ঘূৰে আৰু মানে কি তাহোন সদায় কাম কৰি ঘূৰে, একদিন মানে কাম নকৰিলে তাহাৰ মানে চলাৰ মানে অসুবিধা হয় আৰু মা দেউতা মানে আমাৰ জেঠাটো মানে আজি 6 মাহ হ'ল মানে ঢুকা, আৰু জেঠিটো মানে ঢুকুৱা মোটামুটি 1 বছৰ 2 বছৰমান হ'ল, 2-3 বছৰমান হ'ল আমাৰ জেঠি। আৰু মানে কি খালি বায়ে আছে অকলে ঘৰত, আৰু দাদাটোতো ধৰি লওক বৰ্তমান নিখোজ হৈয়ে আছে।